নমস্কাৰ সকলোকে মই এতিয়া বনাব লৈছোঁ কঁঠালৰ মুচি মইনো কোনটো পদ্ধতিত কঁঠালৰ মুচি বনাওঁ ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ আৰু মই যিটো পদ্ধতিত কঁঠালৰ মুচি বনাওঁ খাবলৈ একদম মাংসৰ দৰে সোৱাদ লগা হয় প্ৰথমতে কঁঠালটো মই সৰু সৰু টুকুৰকৈ কাটি ল'লোঁ ধুই মেলি কেৰাহী এখনত উঠাই দিলোঁ অকণমান নিমখ আৰু পানী দি সিজিবৰ কাৰণে গেছৰ ওপৰত উঠাই দিলোঁ এইফালে বাটি এটাত মই মছলাখিনি ৰেডি কৰি লৈছোঁ যেহেতু মই গুড়ি মছলা ব্যৱহাৰ কৰিম সেইকাৰণে বাটি এটাত মই এনেদৰে প্ৰথমতে মছলাখিনি লৈ তাত পানীৰ লগত অলপ সময় ভিজাই ৰাখোঁ মছলাৰ ভিতৰত লৈছোঁ মই জিৰা ধনিয়া মিট মছলা লৈছোঁ ৰেড চিলি জালুকৰ গুড়ি অকণমান লৈছোঁ লগতে হালধি এই গোটেইখিনি মই এতিয়া পানী দি অলপ সময় মিলাই থৈ দিম এয়া মোৰ মছলা ৰেডি হৈ গৈছে কঁঠালৰ মুচি বনাবৰ কাৰণে মোক যি বস্তু প্ৰয়োজন হ'ব এইখিনি দেখিছে মই আগতীয়াকৈ ৰেডি কৰি ৰাখিলোঁ এইফালে কঁঠালখিনি প্ৰায় সিজিছেই আধা ঘণ্টামান প্ৰায় মই সিজাইছোঁ কঁঠালখিনি সিজিছে আৰু চামুচপাত সোমাই গৈছে কুকাৰতো দি দিব পৰা যায় যদি কুকাৰত দি 2-3টা চিটি মাৰি দিয়া হয় কঁঠালখিনি সুন্দৰকৈ সিজি যায় মই বাৰু কুকাৰত দিয়া নহ'লে কেৰাহীতে দি দিলোঁ এতিয়া এইখিনি মই ফুটা থকা চৰিয়া এটাত কাঢ়ি ল'ম এইফালে কেৰাহীখন গৰম হ'ব দিছিলোঁ গৰম হৈ যোৱা তাতে মই সৰিয়হৰ তেল দি প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম আমি যিকোনো চব্জিয়ে নবনাওঁ কিয় আলু অবিহনে চব্জিখন একদম উকা উকা লাগে নহয়নে আলু নহ'লে যেন একদম খাব মন নাযায় বা আমাৰ ৰান্ধিবলৈও মন নাযায় সেইটো কাৰণে মই আলুকিটিকো প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি ল'লে ভাজিখনত দি দিলে লৰাওঁতে তেতিয়া ভাঙি নাযায় এতিয়া মই আলুখিনি কাঢ়ি ল'লোঁ আৰু সেই একেখিনি তেলতে গোটা গৰম মছলা যেনে লং ইলাচি ডালচেনি গোটা জিৰা জলকীয়া তেজপাত এই সকলোবিলাক দি দিছোঁ লগতে পিঁয়াজো দি অলপ সময়ৰ কাৰণে ভাজি ল'ম পিঁয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে মই ভাজি ল'ম এয়া দেখিছেনে ৰঙচুৱা হৈ যোৱাত মই আদা নহৰু পেষ্টখিনি দি দিলোঁ এতিয়া অকণমান সময়ৰ কাৰণে ভাজি ল'ম আদা নহৰুখিনি অলপ ৰঙচুৱা হোৱাতে মই ইয়াতে বিলাহী দি দিলোঁ আৰু লগতে দিছোঁ মই নিমখ বিলাহীখিনি ভালদৰে সিজালৈকে অকণমান সময় মই ভাজি থাকিম এয়া দেখিছেনে ধুনীয়াকৈ বিলাহীখিনি সিজি গৈছে সিজি যোৱাতে মই যিখিনি মছলা ৰেডি কৰি ৰাখিছিলোঁ সেইখিনি মছলা ইয়াতে দি দিলোঁ এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ম আৰু মই মছলা ভাজোঁতে সদায় ঢাকি ভাজোঁ তেতিয়া সোনকালে ভাজা হৈ যায় এয়া মোৰ মছলা ভজা হৈ গৈছে মছলাৰ পৰা তেল এৰিছে ইতিমধ্যে ইয়াতে এতিয়া মই কঁঠালখিনি যে সিজাই ৰাখিছিলোঁ সেইখিনি দি ভালদৰে লৰাই আকৌ ঢাকি দিম পুনৰবাৰ আকৌ মই এবাৰ লৰাই দিছোঁ নহ'লে আকৌ লাগি যাব পাৰে নহয় জানো তলত সেইকাৰণে মাজে মাজে লৰাই থাকিব লাগে আৰু ইয়াতে মই ফ্ৰাই কৰি লোৱা আলুকিটুকু দি দিছোঁ দি পেলাই পুনৰ লৰাই ঢাকি দিম সকলোৱেতো কঁঠালৰ মুচি খায়ে যদি এইটো পদ্ধতিত আপোনালোকে বনাই খোৱা নাই এবাৰ বনাই খাবচোন নিশ্চয় বহুত ভাল পাব খাই এয়া মোৰ অলপ সময় ভজা হোৱাৰ পিছতে পানী দি দিছোঁ এনেদৰে বনালে মানে একদম মাংসৰ সোৱাদটো আহে আৰু স্মেলটো পুৰা মাংস লাগে চব্জিখন প্ৰায় ৰেডি হৈছেগৈ আৰু অলপ সময় সিজালে হৈয়ে যাবগৈ ইয়াতে মই অকণমান বিৰিয়ানী মছলাও দি দিছোঁ বাৰু গোন্ধটোও ভাল লাগে সেইকাৰণে দি দিলোঁ এয়া দেখিছেনে মোৰ চব্জি ভজা হৈ গৈছে ইয়াতে মই অকণমান মান ধনিয়া আৰু এটা জলকীয়া দি পেলাই পৰিৱেশন কৰিলোঁ কঁঠালৰ মুচিৰ ৰেচিপিটো কেনে পালে বাৰু জনাবলৈ নাপাহৰিব